আজি ৰেড ৰিবন ক্লাব কোকৰাঝাৰ গভ কলেজ তেওঁলোকে মানে HIV AIDS-ৰ ওপৰত এৱাৰনেছ প্ৰগ্ৰেম পাতিছে। সেই উপলক্ষে আজি আমি ইয়াত আহি উপস্থিত হৈছোঁ। আজি আমি গভ কলেজৰ ষ্টুডেণ্টে HIV AIDS-ৰ ওপৰত এৱাৰনেছ যিখিনি মানে আমাৰ হাউ ট্ৰান্সমিট HIV AIDS এইবিলাকৰ ওপৰত আমি এৱাৰনেছ দিলোঁ আৰু আশা কৰিলোঁ যাতে HIV AIDS তেওঁলোকে ভালকৈ নিজে যিখিনি শুনিছে বুজি পাইছে তেওঁ সমাজখনক যাতে HIV মুক্ত এখন সমাজ গঢ়িব পাৰে। যিহেতু মানে HIV AIDS-টো লাহে লাহে দিনে দিনে মানে অলপ বাঢ়ি গৈছে সংখ্যাটো, যাতে আমি এইটো এলিমিনেট কৰিব পাৰোঁ। সেই উপলক্ষে আমি ইউথ বা 12 আগষ্ট নেশ্যনেল ইউথ ডে যিদিনা আছিলে তেতিয়া আমাৰ মানে কোকৰাঝাৰ ডিষ্ট্ৰিক্টক মানে 100 ভিলেজ এৱাৰনেছ প্ৰগ্ৰেমৰ কাৰণে আমাৰ এটা নতুন এইটো যিটো দিছে মানে প্ৰগ্ৰেম এটা দিছে এৱাৰনেছ কৰিব লাগে 100 ভিলেজ কলেজ স্কুল। সেই উপলক্ষে আজি আমি ইয়াতে উপস্থিত হৈছোঁ আৰু যিখিনি মানে ইয়াতে কৰিব পাৰিলোঁ ভাবিছোঁ আমি অলপ সফল হ'ব পাৰিম যদি 100 ভিলেজ আমি কভাৰ কৰিব পাৰোঁ 60 days। মানে 100 ভিলেজ যেতিয়া মানুহে এৱেৰ হ'ব HIV AIDS-ৰ ওপৰত তেতিয়া HIV স্প্ৰেড হোৱাটো অট'মেটিক আমি কমি আহিব, এইটোৱে আশা কৰিছোঁ আৰু আমি এৱাৰনেছ প্ৰগ্ৰেমৰ দ্বাৰা। কোকৰাঝাৰ জিলাৰ ৰিপৰ্টটো জনাব নেকি? একচুৱেলি কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ ৰিপৰ্টটো একচুৱেলি সংখ্যাটো মই লৈও অহা নাই, আকৌ এইটো কনফিডেঞ্চিয়েল হয় মানে আমি ডেকচাৰৰ পৰা পাৰ্মিশ্যন লৈ পেলাইহে আমি এইটো মানে ক'ব পাৰোঁ। এজ গ্ৰুপ 15-ৰ পৰা 35, 40 আছে। বেছিকটো 4টা কাৰণটো ক'লোৱে। তাৰপিছতে যিটো মানে আজিকালি যিটো মানে বাঢ়িছে ইনজেক্টিং ড্ৰাগছ ইউজাৰৰ এইটো বাঢ়িছে মানে ডিটেকশ্যনটো, সেইকাৰণে শ্বেয়াৰিং নিডিল চিৰিঞ্জৰ ওপৰত আমি অলপ এৱাৰ হ'ব লাগিব, আমি জানিব লাগিব যাতে নিডিল মানে কি কয় শ্বেয়াৰিং নকৰে মানে আৰু মানে প্ৰত্যেকজন মানে ডেকা ল'ৰা ছোৱালী যাতে এইবিলাক যি 4টা কাৰণ আছে এইকেইটাত যাতে ইনভলভ নহয়, তেওঁলোকে যাতে নিজকে ছেভ কৰিব পাৰে HIV AIDS-ৰ পৰা যাতে নিজকে মুক্ত কৰি ৰাখিব পাৰে, সেইটোৱে আশা কৰিছোঁ। আৰু একচুৱেলি আমি এতিয়া ক'ব গ'লে কিজানি বিগত বছৰত টেষ্টিং হোৱা নাছিলে ইমান, এই বছৰ কিজানি টেষ্টিংটো বেছি হৈছে সেইকাৰণে অলপ আমি বেছিকৈ ডিটেক্ট কৰিব পাৰিছোঁ। এইটোও হ'ব পাৰে ৰিজন, নাইবা বাঢ়িবও পাৰে, কিন্তু একজেক্ট সেইটো কোৱা নাযায় মানে যোৱা বছৰত কম আছিল এইবাৰ বাঢ়িছে। লাষ্ট ইয়েৰ কিজানি টেষ্টিংটো অলপ তেনেকুৱা মানুহৰ আমাৰ ICTC টেষ্টিংটো কম হৈছে কিজানি সেইকাৰণে কমি থকা বুলি ভাবিছিলোঁ। এইবাৰ কিজানি সেইখিনি মানুহ ওলাই আহিছে টেষ্ট কৰিছে অলপ বাঢ়িছে, এইটোও হ'ব পাৰে অলপ বাঢ়িছে। ট্ৰিটমেণ্টটো যিখিনি ART লৈ আছে সেইখিনি ভালকৈ জীয়াই আছে, মাত্ৰত আহি থাকে ঔষধ লৈ থাকে। মানে আমাৰ ইয়াত লিংক ARTহে আছে, ARTটো নাই। বৰপেটাৰ পৰা যে মানে 6 month মেডিচিন খোৱাৰ পিছত লিংক ARTত যিখিনি পেচেণ্ট ইয়াত ৰেফাৰ হৈছে, আগতে কোকৰাঝাৰ চিভিলতে আছিলে লিংক ARTটো, এতিয়া নিউলি তাত লৈ গৈছে কি কয় কোকৰাঝাৰ মেডিকেল কলেজ হস্পিটেল। তাৰমানে মেডিচিন যিখিনি লৈ আছে ঠিকে আছে, সুস্থই আছে, মেডিচিনৰ প্ৰব্লেম নহয়, ছাপ্লাই ঠিকে আছে আৰু ফ্ৰী অফ কষ্ট হয় গমে পায় আপোনালোকে। আৰু অহা যোৱা যিখিনি মানে খৰচ পাতি হয় সেইখিনিও পেচেণ্টে পিছত ঘূৰাই পায় ক্লেইম কৰিলে, চলি আছে ঠিকে।